হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি বিশ্বকৰ্মা পূজা আৰু মই ঘৰৰ সকলোখিনি কাম কৰি শেষ কৰিলোঁ। মই মোৰ চিলাই মেচিনটো ধুলোঁ। মই মাজে মাজে কাপোৰ চিলাই কৰোঁ। আমাৰ কাপোৰবোৰ দৰ্জী তাতে চিলাই কৰিব যাব নালাগে। মই চাকি বন্তি জ্বলালোঁ। এতিয়া আমি যাব ওলাইছোঁ আইতাহঁতৰ ঘৰত। আৰু এজনী মা আজি মেখেলা চাদৰ পিন্ধিছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আমাৰ মাক। বলা 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 বলা, দেৰি হৈ গ'ল। বহুত গৰম দিছে ন? ৰ'বা এয়া মামীয়ে তলা লগাই আছে। প্ৰসাদ পাতিবৰ দোকানত লৈ যাম। মামাৰ দোকানখন ৰাস্তাত আছে, ৰাস্তাৰ কাষত। এইখন মামাৰ দোকান, বাইকৰ গেৰেজ। আৰু এইজনী মোৰ আইতা। মা আৰু মামী সেৱা কৰি আছে। ঘৰৰ পৰা বেছি দূৰ নহয় মামাৰ গেৰেজখন, ঘৰৰ চকতেই। বেছি ডাঙৰ নহয়, সৰু সুৰা গেৰেজ। এয়া মামীয়ে ধূপ জ্বলালে। যিহেতু আজি বিশ্বকৰ্মা পূজা, ৰাতিপুৱাই বাইককেইখন ধুইছে ভাইটি মামাহঁতে। এতিয়া মামীয়ে বাইকত ফট লগাই আছে, ধূপ দি আছে। আমি মা, মই, মামী, ভাইটি আটাইকেইটাই আছোঁ এইখিনি সময়ত, পূজাৰ সময়ত। হাই পুরো ভালে বড় और के पिछे अलग पिछे आइबी बुलाइबी हा
চাইকেল খান আনাই নাই মামীয়ে মামাক ফোট লগাই আছে। এজন মাৰ খুৰাকৰ ল'ৰা, মোৰ মামাই হয়। ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰিলোঁ, কাৰণ ইমান গৰম আৰু বহুত কাম আছিলে। ইমান কামৰ মাজত কেনেকৈ ভিডিঅ' কৰিম, আৰু ভিডিঅ' কৰা বেলেগ মানুহ নাইও মোৰ বাদে। খিচিৰি, চব্জি, প্ৰসাদ পানী বিলতেই বহুত সময় গুচি গ'ল। তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ ইমানেই। বাই বাই।